ঘৰৰ পৰা যাবলৈ ওলাইছোঁ গুৱাহাটী অভিমুখী হৈ এই তিনিওটা ওলালোঁ ধাৰাৰ খেলৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব ধাৰা যাতে জিকি পেলাই আহে ব'লক সহযোগ থাকক দিনটো কি কৰিছোঁ কি নাই কৰা ব'লক গৈ থাকক উঠিলোঁ আহি আছোঁ আজি হাইট ৱেটটো লোৱা হ'ব মানে ছাৰহঁত আহিছে ন কৰিছোঁ বহুত মানুহ 72টা আহিছে আমাৰ ক্লাবৰ আৰু আমাৰ নগা এক্সিলেণ্ট ক্লাব আৰু পুৰণিগুদাম ক্লাব মিলি পেলাই 72 পেৰেণ্টছৰ প্ৰতিটো বহুত বেছি হৈ যায় তিনিজন কোৰ্চৰ ছাৰ মানে মেইন ছাৰজনৰ লগত আৰু আহিছে পুৰণিগুদাম তাকে সহযোগ থাকক কি কৰিলোঁ কি কৰা নাই দেখাই থাকিম আশীৰ্বাদ কৰিব তাই কৈ থাকে আৰু সৰু ছোৱালী আৰু ব'লক দেখাই গৈ থাকিম সহযোগ থাকিব টকা হৈছে হোটেললৈ এয়া পাইছোঁহি ইয়াতে আমি থাকিম আজি কালি পৰহিলে 3 দিন আমি ছাৰহঁতৰ লগত একেলগে থাকিব নাপালোঁ আমি বেলেগ এখন হোটেলত মানে আমাৰ তাত ছিট কেপাচিটিটো কম হৈ গ'ল আমি বেলেগ এখন হোটেলত বুক কৰা হৈছে ওচৰ ছাৰহঁত সিখন হোটেলত আমি এতিয়া আহি আছোঁ এখন হোটেললৈ আমাৰ হোটেলৰ ৰুম সোমোৱা হৈছে সেইটো ৰুম লৈছোঁ কেনেকুৱা লাগিছে ৰুমটো 3টা ৰাতিলৈ আমাৰ নচুবা ৰুমটো চেঞ্জ কৰিলোঁ পুনৰ পোহৰ থকা এটা ৰুমলৈ আহিব বিচাৰিছিলোঁ এইটো পোহৰ থকা ৰুম সেইটো অলপ আন্ধাৰ আছিলে চাওক ৰুমটো 3 দিনৰ কাৰণে ময়ো ভাল পাইছোঁ অঁ নেলাগে মোৰ ভাল লাগিছে বাহিৰ আহিছে সেইটো বাকচৰ নিচিনা মোৰ ভাল লগা নাছিলে এইটো চাবিটো দিলে অ'পেন নহয় ন ফেনচনৰ কানেকশ্যনবিলাক এইটো ভৰাই দিছেগৈ ধাৰা বাপেকে লৈ আহিলে অঁ ৰাতি শুব এখনে নহ'ব দিব লাগিব তুমি এতিয়াই কৈ থোৱা দেচোন তুমি এটা লৈ ল'ব পুতলা নাযাবা পুতলা দিব পুতলা চোৱাচোন মানে ব্লেংকেট এখন আছে ন এইটোৰ ভিতৰত এই এখন ব্লেংকেট আমাৰ 3টা মানুহ নহ'ব ন আমি ধাৰা যিহেতু আমি বাপেক জীয়েক আমি 3টা বেড এখন দিছে এইখন বেড ডাবল বেডে আহিছে ৰুমটো এইটো ভিউটো দেখাইছোঁ আৰু চোৱা ইমান সুন্দৰ দেখিছা ক'ব নাযাবা একদম ধুনীয়া ধুনীয়াকৈ ৰিল কেইটামান বনাম দেখাই থাকিম এতিয়া ধাৰা হাইট ৱেটটো দিবগৈ লাগিব মামা ন বেবী আঁতৰৰ পৰা চোৱা বহি লৈ অলপ ডিষ্টাৰ্ব কৰে ন তাই সৰু এইখিনি আমাৰ নগাঁৱৰ পৰা অহা মানুহ সেইসকল আমাৰ নগাঁৱৰ পৰা আহিছে আমাৰ নগাঁও এক্সিলেণ্ট ক্লাবৰ সকলো পেৰেণ্টছ বহুত মানুহ আছে আজি ষ্টেডিয়ামত চাই থাকক সহযোগ থাকক থকা হোটেলখন সূৰ্য কিৰণ আমাৰ 9টা ষ্টুডেণ্ট এখন হোটেলত আছোঁ বাকী মানে আমাৰ ক্লাবৰ 19 জন ইখনত আছে ধাৰা হাইট আৰু ৱেট দি পেলাই অহা হ'ল মা এইফালে চোৱা কৈ দিয়া গুড আফটাৰনুন পিছলৈ যোৱা মই হাইট আৰু ৱেট আৰু দি আহিছোঁ ব'লক গৈ থাকোঁ নাপায় আৱাজ দি নাযাবা মামা চাই দে গৈ থাকোঁ আমি মানে ভাত খোৱা নাই খামগৈ আৰু এতিয়া ড্ৰেছটো অলপ চেঞ্জ কৰি লওঁ মৰ্ণিঙতে পিন্ধি অহা দেউতাক গৈ আছে ইয়াত আমি 2nd ফ্ল'ৰত আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ 4th ফ্ল'ৰত আছোঁ মইহে ভুলকৈ গৈছোঁ তাৰমানে লিফ্টত গ'লোঁ যে মই বস্তুটো নাচালোঁ মানে আহোঁতে আৰু হেৰিয়াতে ৰ'বা নকৰিবা পাত নকৰিবা
বা এতিয়াহে ভাল লাগিছে, অথনি ইমান গৰম উঠিছে।